BPF দলে এতিয়া সরকার বনাব আর ইয়াত একো সন্দেহ নাই BPF long live BPF long live Agram Sir Zindabad Agram Sir Zindabad মই চ্যালেঞ্জ কৰিছো মই ঈশ্বৰ আল্লাহৰ শপথ কাই কৈছো আমাৰ সূৰ্য দেৱতাৰ চন্দ্ৰ দেৱতাৰ প্ৰকৃতি মাতাৰ শপথ কাই মই কৈছো মিডিয়াত ওপেনলি পাব্লিকলি চ্যালেঞ্জ কৰিছো মই এই ধৰণৰ 2 নম্বৰী ৰাজনীতি কৰা ৰাজনীতিবিদ নহয় ৰবিৰামে যেটো কথা কয় হেতু কৰে যেটো নকৰে হেতু কেতিয়াও নকয় যেটো হাতত কাম আহিব ইয়াৰ হে কাম কৰিবৰ কাৰণে ৰাজহুৱাভাৱে ঘোষণা কৰা হয় মই আজি চ্যালেঞ্জ কৰিছো যিবিলাকে নিৰ্বাচনী তপ দিবৰ কাৰণে এই আধাৰশিলা স্থাপনৰ এটা নাটক কৰিছে বুলি ক'ব বিচাৰিছে মই তেখেতসকললৈ মুকলি প্ৰত্যাহ্বান জনাইছো যে তেওঁলোকে মিছা বুলি যদি প্ৰমাণ কৰিব পাৰে আজিৰ পৰা জিন্দগীত আৰু মই ৰাজনীতি কৰিম মই ৰাজনীতি চিৰস্থায়ীভাৱে ত্যাগ কৰিম কিন্তু তেখেতসকলে যদি প্ৰমাণ কৰিব নোৱাৰে মিছা বুলি যদি প্ৰমাণ কৰিব নোৱাৰে সেই কামটো যদি হসা বুলি যদি ওলাই প্ৰমাণিত হয় তেওঁলোকে 1 মিনিটৰ ভিতৰত আমি ৰাজনীতি ত্যাগ কৰিম বুলি ক'ব পাৰিব লাগিব সেইখিনি তেখেতসকলৰ সাহস আছেনে হেইটো সাহস তেওঁলোকৰ আছেনে আজি টেন্ডাৰ হৈ গ'ল প্ৰতিটো কামৰ মোৰ হাতত টেন্ডাৰৰ কপি আছে মোৰ হাতত স্যাংচন লেটাৰ কপি আছে মই তেওঁলোকৰ নিচিনা ৰাইজক ঠগাই বহুত আদায় কৰি গাদ্দিত বহি ৰাজনীতি কৰা এই প্ৰকৃতিৰ লোক মই নহয় মই ৰাজহুৱাভাৱে আজি তেখেতসকলক চ্যালেঞ্জ কৰিছো মই এজন ছাত্ৰ সংগঠন কৰি অহা ছাত্ৰ নেতা আছিলো মোৰ নিচিনা মানুহ ৰাজনীতি গাদ্দিৰ কাৰণে মিছাকে প্ৰলোভন দেখুৱাই মই কেতিয়াও ৰাজনীতি কৰিব নোৱাৰো তেখেতসকলে কৰিব পাৰে পেছাদাৰী ক্ষমতালোভী এই ধৰণৰ মানুহবিলাকে ঠগাই ৰাইজক প্ৰতাৰণা কৰি পেলাই ৰাজনীতি কৰাটো একো আচৰিত হ'ব লগা নাই কিন্তু মোৰ নিচিনা মানুহ এই কাম কেতিয়াও কৰিব নোৱাৰো লাগিলে ৰাজনীতি বাদ দিম কিন্তু মিছাৰ আশ্ৰয় লৈ পেলাই মই ৰাইজৰ মাজত সময় ৰাজনীতি কৰোঁ মোৰ লগৰ ৰাইজৰ আশীৰ্বাদ অজস্ৰ আছে মিছাৰ আশ্ৰয় লৈ ৰাজনীতি কৰাৰ কি দৰকাৰ আছে ভাই ৰাইজৰ কৃপা মূৰৰ ওপৰত আছে মই ভগৱানৰ আশীৰ্বাদ লৈ ৰাইজৰ আশীৰ্বাদ লৈ ৰাজনীতিত কাম কৰি আছো গতিকে টকা পইচা দি মানুহখিনি মিছা কথাৰ আশ্ৰয় লৈ ভুৱা তেনেকুৱা ধৰণৰ আঁচনিৰ প্ৰলোভন দেখুৱাই মোৰ ৰাজনীতি কৰাৰ কোনো প্ৰয়োজন নাই মই ৰাজনীতিৰ পথাৰত যদিও আছো মই সমাজৰ কাৰণেহে কাম কৰি আছো মানৱ সেৱাৰ কাৰণেহে কাম কৰি আছো মই প্ৰকৃত ক্ষমতাৰ কাৰণে ৰাজনীতি কৰা নাই ক্ষতি যদি হ'ব লগা হয় আমাৰ মানে বিটিসি বাকি ৰাইজৰে হ'ব অকল এটা কমিউনিটিৰ কাৰণে নহয় আৰু ইয়াৰ দ্বাৰা দি মানে এতিয়া ৰাইজে যদি মিত্ৰতা নোহোৱাৰ কাৰণে যদি লাভ হ'ব বুলি যদি এনালাইসিস কৰিব পাৰে তেনেহলেতো বিটিসি বাকি অঞ্চলৰে ৰাইজৰে লাভ হ'ব এতিয়া যে নহওক মিত্ৰতা হওক বা নহওক দলবিলাকে যেহেতু যুঁজিব লগা হয় আৰু আমাৰ যুঁজাৰ যথেষ্ট শক্তি আছে ৰাইজৰ আশীৰ্বাদ আছে সহযোগ আছে গতিকে ৰাইজৰ আশীৰ্বাদ সহযোগ লৈয়ে আমি আগলৈ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ হাজু হৈছে গতিকে BPF দলে এতিয়া সৰকাৰ বনাব আৰু ইয়াত একো সন্দেহ নাই